হাই গাইজ, আজি আমাৰ ঘৰলৈ বৌহঁত আহিছে। বৌহঁত কোৱাৰ্টাৰত থাকে। আপোনালোকক দেখাই আছো এতিয়া। চাওক, এয়া বৌ হয়। বৌ আহিছে। বিহুত আহিব নোৱাৰিছিল কিবা প্ৰব্লেমৰ কাৰণে, এতিয়া আহিছে। দেউতাৰ ওচৰতে গৈ আছে সেৱা কৰিবলৈ। ব'লক যাওঁ। এয়া মা দেউতাক সেৱা কৰিছে। মোৰ ভতিজা এয়া চাওক, নাম হ'ল কাইবিয়া। এয়া আলু পিঁয়াজ গুচাই পেলাই ৰেডি কৰা গৈছে। আজি বনাব মাংস। আজি বৌয়ে ভাত বনাই আছে। চাওক, ভাত মানে মাংস বনাই আছে আৰু দেখাই আছো, চাব। বনাইছে মোবাইল চাই চাই বনাই, বা মোবাইলত ভিডিঅ' চাই আছে কিবা। গাইছ, এতিয়া দেখাই নাচিব চাব। হা পাপৰ খাইছা বুলি কোৱা। কাচকলৰ পাপৰ ন। কি নাম? দেহা নাম কি? কাইবিয়া। এতিয়া কি কৰি আছা? পাপৰ খাই আছা।